গুড ইভিনিং ফ্ৰেণ্ডসকল, মই আজি বিশেষ ভিডিঅ' এটা দেখাম। মই আজি আমাৰ বাগান দেখাম, আপোনালোকে চাব ভালকৈ। এয়া চব বাগান পাত, এইখিনি আপোনাৰ কাটিং পুলি। গুটি পুলি হ'লে ইমান ভাল নহয়, কাটিং পুলি ভাল হয়। কাৰণ কেলৈ কাটিং পুলিৰ পাতটো অলপ ডাঠ হয়, গুটি পুলিৰ পাতটো অলপ চিৰচিৰীয়া হয় আৰু ৱেটটো কম হয়। তাৰপিছত আপোনাৰ দেখাইছোঁ, এয়া কলম দি থোৱা হৈছে। এয়া গজালি আহিছে, চাব পাৰে আপোনালোকে। এয়া গজালি মাৰিছে। মই বৰ্তমান বাগানলৈ 4 মাহৰ পিছত আহিছোঁ আৰু আপোনালোকক দেখাম। বেছি নাই বাগান, মিনিমাম 7 বিঘামান আছে আমাৰ বাগান। এই পুলি আমি দেউতা মই বহুত কষ্ট কৰি লগাইছোঁ। 2010 কিনা আমি এই বাগানখন। তাৰপিছত মাজে মাজে তামোল পুলি লগোৱা হৈছে। যোৱাবাৰ বহাগত লগাইছোঁ 100 জোপা তামোল, আকৌ এইবাৰ বহাগত আকৌ 100 জোপামান তামোল লগাম। জালুক গছো আছে, মই দেখাম আপোনালোকক। বিলাতী আমৰ পুলিও লগাই থৈছে দেউতাই। এই চব তামোল পুলি ডাঙৰ হৈছে আৰু অলপ। এইটো চব এই ধৰণৰ পাতঘৰ, ইয়াতে আমি পাত খাওঁ। জালুক গছ বিশেষ নাই, তবু অলপ আছে। জালুক গছ অলপ লাগি আছে, চিঙা হ'ল বাৰু। এতিয়া ফেব্ৰুৱাৰী মাৰ্চৰ লাষ্টত আকৌ ছিঙিব পৰা হ'ব পাত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।